প্ৰতিকূল বতৰক নেওচি আজিৰ পৰা আৰম্ভ ৭১তম দৰং জিলা কেওট সন্মিলনৰ আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দৰং জিলাৰ মণিটাৰী গাঁৱৰ শদিয়া ডেকাৰ ক্ষেত্ৰত ৭১তম দৰং জিলা কেওট সন্মিলনৰ দ্বিবাৰ্ষিক অধিৱেশন। ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন জিলাৰ কেওট সন্মিলনৰ প্ৰতিনিধিসকল দৰঙৰ মণিটাৰী গাঁৱত উপস্থিত হৈ এক উথপ লগাইছে। আমাৰ বতৰৰ কাৰণে অকণমান কাৰ্যসূচীবিলাক ইফাল সিফাল হৈছে বাৰু। আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন হ'ল, বৃক্ষৰোপণ কাৰ্যসূচী হ'লে, তাৰপিছত আমাৰ যিখন মেইন মানে পতাকা আমাৰ সন্মিলনীৰ সেই পতাকাখন উত্তোলন কৰিলে আমাৰ দৰং জিলাৰ সভাপতি ধৰ্মেশ্বৰ ডেকাই। আৰু আমাৰ এটি তোৰণ কেইটা উন্মোচন হৈ গৈছে। লগতে আমাৰ এখনি আমাৰ ফলক বনাইছোঁ আমাৰ এই মানে সেইটো স্মৃতিটো ৰক্ষা কৰিবৰ কাৰণে সেইখনো আমাৰ উন্মোচন হৈ গৈছে। আৰু এতিয়া আমাৰ কাৰ্যসূচী আছে বিষয় বাছনি সভা, প্ৰতিনিধি সভা, তেওঁলোকে প্ৰতিনিধি সভা কৰিব। আমাৰ ইয়াতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। আমাৰ খানা বনাই আছে, তাৰপিছত এইবিলাক বোৱাৰী ছোৱালী এইবিলাক কৰি আছে, এওঁলোক আমাৰ উপদেষ্টাবিলাক উপস্থিত আছে। আৰু আমাৰ সুন্দৰভাৱে বতৰৰ মানে মাজতো সুন্দৰভাৱে কাৰ্যসূচীবিলাক চলি আছে। আৰু বতৰে অলপ অসুবিধা কৰিছে, হ'লেও এতিয়া বতৰ ফৰকাল হৈছে। গতিকে আমি আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা দৰং জিলা বুলি নহয় অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ভক্তমান ৰাইজ আহিছে, জ্ঞাতিসকল আহিছে। তেখেতসকলক আমি যিমান পাৰোঁ শুশ্ৰূষা কৰিছোঁ আৰু মানে সিমানে আৰু। উল্লেখ্য যে ১০,০০০তকৈ অধিক ৰাইজক আপ্যায়ন কৰিবলৈ সাজু হৈছে মণিটাৰী গাঁৱৰ জীয়ৰী বোৱাৰী সকলো নিজৰ পৰম্পৰাগত সাজপাৰেৰে। অধিৱেশনৰ কাৰণে তাৰমানে চাহ দিবৰ কাৰণে আমাক তাৰমানে হেৰি কৰিলে মাতিছে আৰু চাহ তাহ দি আছোঁ। মানুহবিলাকক খাইছেনে নাই সুধিছোঁ, বহুত ভাল লাগিছে। আৰু বহুতখিনি মানুহৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আজি আৰু কালি গোটেইখিনি মানুহৰ কাৰণে চাহ ব্যৱস্থা কৰা হৈছে, গোটেইখিনিকে হেৰি কৰি দিছোঁ। আজি কি ক'ব এতিয়া যিটো অনুষ্ঠান চলি আছে আপোনালোকৰ মণিটাৰী গাঁৱত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহবিলাক আহিছে? হয়, আহিছে দৰং জিলাৰ তাৰমানে গোটেইখিনি মানুহ এটা প্ৰতিনিধি সভা আজি প্ৰতিনিধিবিলাক গোটেইবিলাকে আহিছে। তাৰপিছত তেওঁলোকে চাহ তাহ খাইছেনে নাই, কিবা খাব পাইছেনে নাই সুধিছোঁ। চবকে ভাল লাগিছে, চবকে মাত বোল কৰিছোঁ, গোটেইখিনিয়ে ভাল লাগিছে। হয়, অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৭ বজাৰ পৰা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, স্মৃতিতৰ্পণ, মুখ্য তোৰণ উন্মোচন, লগতে দিনৰ ১১ বজাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। ওদালগুৰিৰ পৰা আব্দুল মজিদৰ সহযোগত ভৱন বনিয়া ৰিপৰ্ট, নিউজ 24 বডলেণ্ড। লাগিছে বিভিন্ন ঠাইৰ পৰা আমাৰ মানুহখিনি পাইছোঁ, লগ পাইছোঁ। তাৰপিছতে আমাৰ অলপ বতৰে দিগদাৰ দিছে। যোৱা ৰাতিটো আমি বহু দেৰিলৈকে ইয়াতে তাই তৰকাৰী কুটাপে আৰম্ভ কৰি বহুখিনি সময় বহুত আমাৰ গোটেইখিনিয়ে আছোঁ ইয়াতে একেলগে। তাৰপিছতে এইটো আমাৰ যেনিবা ভোজনালয়, এইটো এটা, এইটো সাংসাৰিক দিশৰ আৰু এইটো আমাৰ ভকতীয়া দিশৰ, এনেকুৱাকৈ বৰ্তমান চলি আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিবিলাক আহি আছে আপোনালোকে? নাই, এনেই ৰিচিপশ্যনটো আমাৰ ধুনীয়াকৈ কৰাই আছে। বিভিন্ন দিশত আমাৰ মানুহ থোৱা আছে, তেওঁলোকে কৰি আছে সেই হিচাপে কামবিলাক। আমি ইয়াতে যথেষ্ট আমি ইয়াতে একদম চোৱা চিতা কৰি আছোঁ। আমি এই গোটেইকেইজনে এই আৰু আমি অতি গৌৰৱান্বিত এই অনুষ্ঠানভাগি আমি এইবাৰ আমাৰ গাঁৱত উদযাপন কৰিবলৈ পাই আমি অতি 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 গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু কথা হ'ল ভগৱানৰ মহিমা এইবিলাক। বতৰৰ প্ৰতিকূল বতৰে তাৰমানে কিছুমান অসুবিধাত আমাক পেলাইছে, যদিও তাৰ মাজতে কাৰ্যসূচীবিলাক সম্পূৰ্ণভাৱে চলি যাই আছে। মই গাঁওবুঢ়া হিচাপে মোক দুআষাৰ ক'বলৈ দিলে আপোনালোকে। এই ৭১তম অধিৱেশনখন আমাৰ দৰং জিলা আৰু ওদালগুৰি জিলা শাখাৰ সৌজন্যত আজি মণিটাৰী গাঁৱত অনুষ্ঠিত কৰা হৈছে। এই সন্মিলনীখন আমাৰ বিভিন্ন জিলা শাখা তথা গাঁৱৰ পৰা পৰিয়াল তথা মানুহ আহি আমাক যিখিনি আজি উৎসাহ উদ্দীপনা দিছে, সেই সন্দৰ্ভত আমি বৰ সৌভাগ্যৱান। আমাৰ ইয়াৰ আগত আমাৰ গাঁৱত
অহা যোৱাৰ কাৰণে ৰাস্তা পদূলিৰ বহুত অসুবিধা হৈ আছিল, কিন্তু এই আমাৰ ৰাস্তাটো যেতিয়া হৈ গ'ল, এই ৰাস্তাটো হোৱাৰ পৰাই আমি অলপ গাঁওখন তথা মানে অলপ পৰিৱেশটো আমাৰ যথেষ্ট উন্নত হোৱা বুলি আমি ভাবিছোঁ। আৰু সেয়ে আজি দৰং জিলা শাখাই মণিতাৰী গাঁৱত যিটো অনুষ্ঠান আমাক অনুষ্ঠিত অনুমতি প্ৰদান কৰিলে, আৰু সেইমতে আমি আজি এই অনুষ্ঠানটি যিখিনি আগভাগ লৈ আমাৰ বাপ বান্ধৱ আই মাতৃসকল যিখিনি আহিছে তেখেতসকলক আপ্যায়ন কৰিবৰ কাৰণে আমি অশেষ চেষ্টা কৰি আছোঁ। আৰু দিনৰ 2 বজাত হয়তো প্ৰীতিভোজনটো আমাৰ সম্পূৰ্ণ হ'ব। লগতে বিভিন্ন প্ৰান্তৰ পৰা যিখিনি কেৱট সম্প্ৰদায়ৰ মানুহ আহি আমাক সহায় সহযোগিতা আগবঢ়ালে তেখেতসকললৈ আমি ধন্যবাদ আগবঢ়াইছোঁ। এইখিনিকে কৈ মই আমাৰ মণিতাৰী গাঁওবাসীৰ ৰাইজৰ হৈ সকলোৰে ওচৰত এটা প্ৰণিপাত জনাইছোঁ।